নমস্কাৰ বন্ধুসকল, মই জিপিবি ইউটিউব চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে জিপিবি চেনেল। আজি আপোনালোকৰ জিপিবি চেনেলত আজি আপোনালোকে এটা ভাল ভিডিঅ' আপোনালোকে পাব। আজি কাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ থাম্বনেইল দেখি গম পাইছে চাগৈ। আমাৰ জনপ্ৰিয় টিকটকাৰ, বহুত পপুলাৰ আৰু ফেমাছ ৰাজৰূপ দা যোৰহাটৰ। তেওঁ খুব অসমৰ কাৰণে ভাল কাম কৰিছে, সকলোকে ছাপোৰ্ট কৰিছে, সহায় কৰিছে। তেওঁ কৈছে যে আমি যদি DSLR KTM সেইবোৰ কিনি হিৰ' দেখাওঁ কিন্তু আমি যদি দুখীয়া মানুহ এজনক সহায় কৰি হিৰ' দেখাওঁ তেতিয়া সেইটো বহুত ভাল হ'ব। তেওঁ ভিডিঅ'টো বনাইছে, মোৰ ভাষাৰে ইমান ভালকৈ আপুনি নুবুজিবও পাৰে, সেইকাৰণে তেওঁৰ ভাষাৰে চাওক। তেওঁ টিকটকত বহুত ধুনীয়াকৈ কথাকেইটা কৈছে। তেওঁ টিকটকৰ ভিডিঅ'কেইটা চাই লওক, অসমৰ কাৰণে কিমান ছাপোৰ্ট কৰিছে আপোনালোকে। বাহিৰৰ ল'ৰা কেইটামানৰ ফলোৱাৰ্ছ যি বাঢ়ি গ'ল, একদম চব ল'ৰা ছোৱালী পাগলে হৈ গ'ল। সদায় অসমক ছাপোৰ্ট কৰিবা, অসম মেইন, অজয় অসম। আমি পিছ পৰি আছে, আমাৰ অসমো আগবাঢ়ি যাব লাগিব। বাহিৰৰ ল'ৰা আমি চিনি নাপাওঁ, অসম মেইন। আমি অসমীয়া মানুহ হয়, সদায় অসমীয়াক ছাপোৰ্ট কৰোঁ। ৰিয়াজ, পিয়াজ, আলুগুটি, কচুগুটি এইবোৰ ছাপোৰ্ট নকৰোঁ। কাক ছাপোৰ্ট কৰিব দিয়া? আমি জুবিন দাক ছাপোৰ্ট কৰোঁ। অসম মেইন, জয় অসম। মোৰ যিখিনি ভাল চিন্তা ধাৰা আছে, যিমানখিনি মোৰ ভাল জ্ঞান আছে, মই আপোনালোকক চবকে দিম, যাতে মোৰ ভইচটো ৰিপিট হ'ব ন ইয়াত। তেতিয়া মানে আপোনালোকে চবে পাব দুখীয়া মানুহক কেনেকৈ সহায় কৰিব লাগে, কেনেকৈ আগবাঢ়ি যাম, ডেভেলপ কৰিম, অসম ডেভেলপমেণ্ট কৈছে হা, যে মই এনেই কওঁ অসমক ছাপোৰ্ট নকৰোঁ বা এইবোৰ এনেই ভিডিঅ' বনাওঁ। আজি চাবা কিমান মানুহক মই ছাপোৰ্ট কৰিছোঁ। মই মানুহ এটাই ন, চবকেতো সমানে ছাপোৰ্ট কৰিব নোৱাৰিম ন, কিন্তু যিমানখিনি পাৰোঁ ছাপোৰ্ট কৰিছোঁ। আজি মিটআপৰ এবাৰ যোৱাটো মিটআপ দিলোঁ, নেক্সট শিৱসাগৰ গোলাঘাট চবতে দি যাম হা, যিমানখিনি পাৰোঁ আৰু। তোমালোকক আহি থাকিবা, ফ'ল' কৰি থাকিবা, তেতিয়াই গম পাবা ন ভিডিঅ'বোৰ দি থাকিলে। আহিবা, ভাল লাগিছে। আৰু মই সৰু ইউজাৰবোৰক বেছিকৈ ছাপোৰ্ট কৰোঁ, তেখেতে যাতে আগবাঢ়ি যাওক। গাইজ, অসমীয়া মানুহ হয়, সদায় অসমীয়াক ছাপোৰ্ট কৰোঁ। দেখিছা, ৰিয়াজ, পিয়াজ, আলুগুটি, কচুগুটি আমি ছাপোৰ্ট নকৰোঁ। হা জয় অসম, অসম মেইন। অসমীয়া মানুহ হয়, আমি অসমক ছাপোৰ্ট কৰোঁ, বাহিৰৰ মানুহবোৰ ছাপোৰ্ট নকৰোঁ। আমাক নালাগে সিহঁতক ছাপোৰ্ট, আমিও নকৰোঁ সিহঁতক ছাপোৰ্ট। সদায় অসম নাম্বাৰ 1 হ'ব লাগিব। এটা মই কথা কৈছোঁ, যাৰ ফলোৱাৰ্ছ বেছি তাক ফ'ল' কৰি লাভ নাই, ই আৰু ওপৰলৈ যাব। তোমালোকে নিজে ওপৰলৈ চাবা, যাৰ কম ফলোৱাৰ্ছ আছে তেহেঁতক ফ'ল' কৰিবা সদায়। যাৰ ফলোৱাৰ্ছ আছে সি অলৰেডি উঠিলে, আৰু উঠিব নহ'লে, আৰু লাষ্টত আমাকে পাত্তা নিদিয়ে, এটিটিউড উঠালে। তেতিয়া মইতো চবৰ লগতে কমেণ্ট কথা চথা কেনে ধুনীয়াকৈ পাতোঁ। আমি নোৱাৰোঁ ন, আমি নিজকে উঠিবলৈ চাবলৈ চেষ্টা কৰিব লাগে, বেলেগক নহয়। কেলৈ উঠিব, আমি কেলৈ নোৱাৰিম, হয় নাই? মই তোমালোকক জোচ দিছোঁ সদায়। পজিটিভ ভিডিঅ' বনাম আৰু অসমৰ ছাপোৰ্টতে ভিডিঅ' বনাম, কাৰণ আমাৰ অসমীয়া সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব। সেইকাৰণে অসম মেইন। আৰু মই খঙেৰে নকওঁ, অসমৰ ওপৰত কৈছোঁ ন, জোচত কওঁ, ভাল পাওঁ। সেইকাৰণে মই বেলেগ টপিক একো নাজানো, সদায় অসমৰ ওপৰতে ভিডিঅ' বনাম। সদায় জয় অসম, অসমৰ যিখিনি ভাল কথা আছে সেইবোৰ ভাল জ্ঞানে দিম দেই। অসম মেইন, জয় অসম। সদায় পজিটিভ ভিডিঅ' বনাম আৰু অসমৰ ছাপোৰ্টতে ভিডিঅ' বনাম, কাৰণ আমাৰ অসমীয়া সংস্কৃতিটো আমি জীয়াই ৰাখিব লাগিব। সেইকাৰণে অসম মেইন। আৰু মই খঙেৰে নকওঁ, অসমৰ ওপৰত কৈছোঁ ন, জোচত কওঁ সদায়। ভিডিঅ'কেইটা সকলোৱে চালে, খুব ভাল পালে চাগৈ। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পালে ভিডিঅ'কেইটা। তেওঁ অসমৰ কাৰণে ইমান ভাল কথা কৈছে, কামো কৰিছে, দুখীয়া মানুহক সহায়ো কৰিছে, বান সাহাৰ্যতো সহায় কৰিছে, সাহাৰ্য দিছে। তেওঁ কিমান ভাল মানুহ দেখিছে। এনেদৰে যদি আৰু কেইজনমান ভাল মানুহ আমাৰ অসমলৈ আগবাঢ়ি আহে তেতিয়া সকলোৱে ভাল পাব, তেওঁ ভাল পাব মনত, যাতে তেওঁক দেখি যে আৰু দুজন মানুহ আগুৱাই আহিব পাৰিছে, বহুত ভাল পাব তেওঁ। সেইকাৰণে আপোনালোকে তেনেকুৱা হ'বলৈ চাব। আৰু তেওঁ ইমান অসমক ভাল ৰিপ্ৰেজেণ্ট কৰিছে, আপোনালোকে দেখিলে। ভিডিঅ'কেইটা চাই আপোনালোকে দেখিলেই। এনেদৰে যদি আপোনালোকো আহে, সকলো দলে বলে যদি আপোনালোকে অসমখনক ছাপোৰ্ট কৰে, অসম সদায় আগত থাকিবলৈ যদি চায়, তেতিয়া গোটেই অসমৰ মানুহখিনিয়ে সদায় আমাৰ অসমীয়া মানুহে অসমীয়াৰ লগত কিছুমান ভাল নহয়, কিন্তু সেইবোৰ নকৰিব, সদায় ভাল হ'বলৈ চাব।
সদায় সদায় সমান থাকিব, তেতিয়াহে আগুৱাই যাব পাৰিব। অসম সদায় ফাৰ্ষ্টত থাকিব লাগিব, সেইটো হয় কথাটো। তেওঁ কৈছে, তেওঁ খুব ভাল, আৰু মই তেওঁ ভিডিঅ' সদায় লাইক কৰোঁ। তাৰমানে মোৰ টিকটক খুলিলে তেওঁ ভিডিঅ' আহিবই, তেওঁ ভিডিঅ' মই লাইক কৰোঁ। মোৰো টিকটক আছে, আৰু মোৰ টিকটকতো মই এবাৰ কমেণ্ট দিলোঁ তেওঁক দেই, বোলো মজা লাগিছে মোৰ ভিডিঅ'বোৰ চাব। তাৰপিছত ৰাতিপুৱা দিলোঁ দেই কমেণ্টটো, তাৰপিছত দেখোন গধূলি দেখিলোঁ, ইভিনিং দেখিলোঁ দেখোন তেওঁ মোৰ ভিডিঅ'কেইটা গোটেই সোপা লাইকে কৰি দিলে। মই স্ক্ৰীনশ্বটে দেখুৱাই দিম বাৰু আপোনালোকে, গোটেই সোপা ভিডিঅ' লাইকে কৰি দিলে। ইমান ভাল মানুহ, আপোনালোকে যদি তেনেকৈ তেওঁক কমেণ্ট দিয়ে, ভাল কমেণ্ট দিয়ে, তেতিয়া আপোনালোকৰো আৰু ফ'ল' কৰে, মই তেতিয়া আপোনালোককো ছাপোৰ্ট কৰিব, লাইক কৰিব। ইমান ডাঙৰ মানুহজনে মোক লাইক কৰিছে, মই ভাবিবই নোৱাৰোঁ। আৰু তেওঁ ইউটিউব চেনেল এটা আছে, মই লিংকটো দি দিম বাৰু ডেছক্ৰিপশ্যনত, আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰিব। তাতো ভাল ভিডিঅ' দিছে, মই ছাবস্ক্ৰাইব কৰিলোঁ বাৰু। আৰু মোৰটো আকৌ কৰিব নাপাহৰিব দেই, সকলোৱে কৰিব মোৰটো। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পায়, অলপ হ'লেও আপোনালোকে জ্ঞান লাভ কৰিছে, তেতিয়া প্লিজ কমেণ্টত জনাব, আৰু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।